ডায়েবেটিছ বেটি কি কৰিলে মই তোক ক'ম দেই পিছত দেই 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 ঘিং কৰিবি ডাঙৰ হ'লে যেতিয়া গম পাবি ন ঘিং কৰিবি তই যা দেই ডাঙৰ হ'লে আহিবি দেই হয় এইফালে আজি ওলালে ধুনুকলি যা হৈ থকা নাই সন্ধিয়া নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আৰু যিসকলৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সেইসকলৰ ভাল হ'ব, লগতে দুৰ্লভদাৰ আপোনাৰো যাতে ভাল হয়। আৰু ভাল হয় বুলি এইটো কাৰণে কৈছোঁ যে আপোনালোকৰ যিহেতু সংসাৰখন ভাগিছে বুলি ক'বলৈ অলপ বেয়া লাগিছে, কিন্তু উপায় নাই কৈছোঁ। আৰু এইজন হৈছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ দুলুৰাজ দা। আৰু দুলুৰাজ দাৰ যি কালি ভিডিঅ' এটা দি পিনে কৈছিলে যে তেখেতসকলৰ সংসাৰখন ভাগিছে। প্ৰথম ভাবিছিলোঁ যে ভিডিঅ'টো চাই প্ৰথমডোখৰত ভাবিছিলোঁ যে তেখেতসকলৰ মানে তেখেতে প্ৰেংক কৰি আছে আমাৰ লগত, কিন্তু নহয়, ভিডিঅ'টো পাছলৈকে শেষলৈকে চাই গম পালোঁ যে সেয়া সঁচা। আৰু এগৰাকী হৈছে ধনু কলিজা। আৰু এখেতসকলৰ সংসাৰৰ বিষয়ে ক'বলৈ নাযাওঁ, কাৰণ যিসকলে ভিডিঅ' চাই দুলুৰাজদাৰ সকলোৱে চাগে গম পায় কিমান ধুনীয়া সংসাৰখন আছিল। কিন্তু হঠাতে ঘটিল অঘটনটো, কি কৰিব আৰু হঠাতে আহে, কোনো গম নোপোৱাকৈ হঠাৎ হৈ গ'ল ঘটনাটো। আৰু বেয়া লাগিছে, যিদৰে ভিডিঅ'টো বনাইছিলে দুলুৰাজদাই কালি চাই বহুত বেয়া লাগিছে। আৰু কি ক'ম আৰু ভিডিঅ'টো শেষত দুলুৰাজদালৈ দুলুৰাজদাৰ জীৱনলৈ আকৌ সুখ শান্তি ঘূৰি আহক এয়াকে কামনা কৰিছোঁ। আৰু আগলৈ যাতে জীৱনটো ভাল হয় সেয়া